আছিলে মই ধেই ফোন কৰিছিলো মই কৰিব কটাব আৰু সন্তুষ্ট হৈ ভাল আৰু গানটা গাম তাকে কৈছে গানটা গাম আৰু কিবা কম নেকি চাব লাগিব চিনেমা আহিব চাব লাগিব থেংক ইউ আল্লাহ জুবিন দাৰ বিষয়ে মই সৰুৰ পৰা মই জুবিন দাক শ্ব' কৰোঁ জুবিন দাৰ গান শুনো সৰুৰ পৰা চবেই জানে মোক গাঁৱৰ মানুহে চবেই জানে পাগল বুলি কয় মোক জুবিন দাৰ গানে আচ্ছা মই জুবিন দাৰ গানে যিটো কৰি দিব পাৰোঁ তেনেকুৱা কথা এইটো পেণ্টটো যে এনেকুৱা পিন্ধিছে আপুনি এইটো হাই উঠা কয় এচি এইটো কমিছে ভাল লিখি সি মোক দিছে আচ্ছা মানে এচি পেন এইটো এচি হওক ডিচি হওক পেণ্ট জুলু এখন ইংলিছত বনাও বাঘ বুলি আহিছে এখন সাগৰ বুলি এইখন আহিছে থেংক ইউ লাভ ইউ আমি নতুন প্রজন্ম ইচ্ছা করলে দেখ চলাবও পারো খানাবও পারো বিয়া পাতিলে খেলিব নহলে আমাৰ কেইটামান প্ৰশ্ন আছে আপুনি বৰ্তমান ইমান দূৰৰ পৰা আমাৰ মাজত উপস্থিত হৈছে মই অলপ গুৱাহাটী গৈ আহিছো মই তাত কৈছো টপা কৈছো 150 160 কৈছো আৰু টপা তাৰ কাৰণে ধন্যবাদ আপুনি বৰ্তমান আমাৰ উঠি অহা প্ৰজন্মক কি ক'ব বিচাৰে কৈছো ভাল কাম কৰি যা ভাল হেৰি হ'ব ভাল কাম কৰি যা মই আছো তোৰ বেগত কথাটো আৰু আপোনাৰ কিবা মুক্তি হোৱা চিনেমাৰ বিষয়ে ক'ব নেকি আগন্তুক জুলু বুলি এখন আহি আছে এইখন বাহিৰত শ্বুটিং হৈ আছে বাৰু নতুন প্ৰজন্মবিলাক লৈ লৈছো মই চবেই চাব লাগিব চিনেমা চাব নাই চবেই চাব খাতা মই চিনেমা বনাই যাম 100 টকা দি চালেই হ'ল জুবিন দা আপোনাৰ কিছুমান বিখ্যাত ডাইলগ শুনিবলৈ আমি যদি শুনো আমি নথৈ আনন্দিত হ'ম গতিকে আপোনাৰ কিছুমান বিখ্যাত ডাইলগ আমি শুনিব বিচাৰিম মোৰ দেৰি হৈছে বাৰু মই কিছুমান ডাইলগ কৈছো আমি নতুন প্ৰজন্ম ইচ্ছা কৰিলে দেখ চলাবও পাৰো চলাবও পাৰো থেংক ইউ লাভ ইউ মোৰ দেৰি হৈছে মানে শ্বুটিং এখন চলি আছে থেংক ইউ লাভ ইউ বৰ্তমান চলি থকা ৰাজনীতিৰ বিষয়ে আপুনি কি ক'ব পলিটিক্স চলি থাকিব মই পলিটিক্স বেয়া পাওঁ যোনবিলাকে কৈছে মোৰ ওচৰলৈ আহিলে হ'ল খাৰা কৰি চিল্ফি গল্ফি আহি থাকিব জুবিন দা বানপানী যে এতিয়া জ্বলন্ত সমস্যা ৰূপে দেখা দিছে কৃত্ৰিম বানপানীয়ে নহওক লাগিলে তাৰ বিষয়ে আপুনি কি ক'ব বা পৰিত্ৰাণৰ উপায় কেনেকুৱা হ'ব লাগে চৰকাৰৰ ব্যৱস্থা বানপানীৰ নামত মোৰ ধেৰ টকা যায় কোটি কোটি টকা যায় ক'ৰবাত পঢ়া খৰচ ক'ৰবাত বানপানী ঘৰ দি গৈ কেঞ্চাৰ তাত দি থকা 20,000 30,000 40,000 মোৰ প্ৰগ্ৰেমৰ পইচা নাথাকে আৰু আজিলৈকে ঘৰটোৱে বনাব নোৱাৰিলো খাৰ গলি পইচাই পোৱা নাই আপোনালোকে পইচা দিলে বনাম আৰু জুবিন দা আপুনি আলফালে যোৱাৰ সন্দৰ্ভত কিছু কথা কৈছিলে আলফা কথা মই নাজানো আৰু নতুন প্ৰজন্মবিলাক গৈ আছে মইতো কৈছো নাযাবি তই মোৰ লগত যা অহা বছৰ মই যাম কিন্তু আপোনাৰ পেণ্টৰ ডিজাইনটো বহুত ভাল লাগিছে সেইটো কমিটিয়ে কৈ আছে বাৰে বাৰে এচি পেণ্ট